নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আমি টিপমিয়াৰ পৰা শিলডুবিলৈ পিকনিক খাবলৈ আহিছোঁ। তিনিখন বন্ধু বিদ্যালয়ে একেলগে আহিছোঁ। যিখিনি পাৰোঁ দেখুৱাম, আপোনালোকে ভিডিঅ' চাই থাকিব। বন্ধুসকল, আমি এতিয়া পাহাৰলৈ উঠিম। অৱশ্যে বেছি দূৰলৈকে নাযাওঁ, আপোনালোকে ভিডিঅ' চাই থাকিব। দৌৰি নহয়, লাহে লাহে। $6,000 দিব ৰান্ধনীক, এমাহত 6,000 পাব। বাতৰি দি টিপমিয়াৰ পৰা শিলডুবিলৈ দক্ষিণ দিশত প্ৰায় 12 কিলোমিটাৰমান দূৰ হয়। নাগালেণ্ডৰ ভিতৰত পৰে যদিও অঞ্চলটো অসম আৰু নাগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চল।
ইংৰাজী নৱবৰ্ষৰ দ্বিতীয়টো দিনত পাহাৰৰ দাঁতিৰ ধুনীয়া পৰিৱেশৰ মাজত দিনটো অতিবাহিত কৰি ভালেই লাগিলে। আমি এতিয়া বাচন বৰ্তন সামৰি ঘৰলৈ যাবলৈ ল'লোঁ। ভিডিঅ' চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনালোঁ।